নমস্কাৰ। এটি বিশেষ দিনৰ কিছু অনুভৱ আজি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। সেই বিশেষ দিনটো আছিল 2024 বৰ্ষৰ 23 মাৰ্চ তাৰিখে। 2023 বৰ্ষত মই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু সৌভাগ্যবশতঃ ডক্টৰ বাণীকান্ত কাকতিৰ সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। প্ৰায় এবছৰ অপেক্ষাৰ অন্তত সেই বিশেষ দিনটোতে ডক্টৰ বাণীকান্ত কাকতিৰ সোঁৱৰণী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। 10মান বজাতে এটি ফোন কল আহিছিলে যে তোমাৰ স্কুটিখন আজি নিবলৈ আহা সাজু কৰি থোৱা হৈছে, আৰু মনৰ উৎকণ্ঠাটো বৃদ্ধি পালে। দেউতা আৰু মই ওলাই গ'লোঁ সেই স্কুটিখন আহোঁতে প্ৰায় 4মান বাজিলে। আমি শিৱসাগৰৰ পুখুৰী পাৰে পাৰে লাহে লাহে ঘৰমুৱা হ'লোঁ। স্কুটিখন নিবৰ বাবে জীৱন দায়ে আগবাঢ়ি ৰংগনাথ শিৱদৌল দৰ্শন কৰিয়েই ঘৰমুৱা হ'লোঁ। ঘৰ আহি